অসমবাসী ৰাইজক মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে মই আপোনালোকক জনাবলৈ পাই খুব সুখী হৈছোঁ যে আজি যোৰহাটত খুব এটা ধুনীয়া মই ব্ৰাইডেল ফটোশ্বুট কৰিলোঁ আৰু এই ফটোশ্বুটটো মোৰ মৰমৰ কেইজনমান দাদা তেওঁলোকে এটা খুব নতুনকৈ ইউটিউব চেনেল খুলিছে চেংগুইন সেন্সেছ গতিকে মই বিচাৰোঁ যে তেওঁলোকৰ ইউটিউব চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰক কিয়নো তেওঁলোকে খুব সুন্দৰ সুন্দৰ ভিডিঅ' শ্বুট কৰি আপোনালোকৰ মাজলৈ সদায় দি আছে আৰু আগলৈ দি থাকিব আৰু মই এইখিনিতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ মৰমৰ বান্ধৱী মৌচুমী পাছনি যিয়ে মোক মেকআপ কৰিছে যিয়ে মোক ইমান ধুনীয়াকৈ সজাইছে কইনাৰ হাতত গতিকে হয়তো চাগে মই মোৰ বিয়াটো ইমান ধুনীয়াকৈ ওলোৱা নাছিলোঁ তাই মোক যি ধুনীয়াকৈ সজাইছে তাইক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুব সুন্দৰভাৱে কাম কৰি আছে যোৰহাটত থাকে গতিকে আপোনালোকেও যদি বিচাৰে যে খুব সুন্দৰভাৱে মৌচুমীৰ হাতেৰে মেকআপ লওঁ বুলি নিশ্চয় তেওঁক কণ্টেক্ট কৰিব পাৰে মই খুব সুখী তাইৰ হাতেৰে মেকআপ লৈ আৰু আশা কৰোঁ আপোনালোকো সুখী হ'ব আৰু মৌচুমী পাছনিৰ খুব এখন ধুনীয়া বিউটি পাৰ্লাৰ আছে যোৰহাটত আৰু খুব এটা ধুনীয়া ফেচবুক ছ'চিয়েল মিডিয়াত এটা পেজ আছে মেঘনা বিউটি পাৰ্লাৰ বুলি গতিকে আপোনালোকে লাইক কৰিব পাৰিব আৰু মৌচুমীক যদি ফ'ল' কৰিব বিচাৰে আপোনালোকে মেঘনা বিউটি পাৰ্লাৰ গৈ লাইক কৰিব লাগিব পেজটো ছাবস্ক্ৰাইব কৰিব লাগিব চেংগুইন সেন্সেছ আৰু তেওঁলোকে অকল ব্ৰাইডেল ফটোশ্বুটে নহয় তেওঁলোকে ৱেডিঙৰ লগত জড়িত যিমান শ্বুট থাকে সকলো কৰে আৰু মই বিশেষকৈ আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ অসমবাসীৰ ৰাইজক যে আপোনালোকে ইউটিউব চেনেলটো চাওক আশা লৈ আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ'বিলাক আপলোড কৰি আছে তেওঁলোকক সহায় কৰক চাওক উৎসাহ দিয়ক আৰু তেওঁলোকক আগলৈ যাতে আৰু নতুন ভিডিঅ' যাতে আপোনালোকৰ মাজলৈ আনিব পাৰে তাৰে কামনা কৰক গতিকে মই মোৰ ফালৰ পৰা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিছোঁ আপোনালোকেও কৰিবলৈ নাপাহৰিব